हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे MLD Creation रंग चेनेলত सम्प्रचारित हो थका जीवन नदीर ढौ धाराबाहिकखনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত ভাৰ্গৱ ঘৰলৈ আহিছিল আৰু অকলে অকলে কান্দি আছিল আৰু তেতিয়া ভাৰ্গৱৰ ওচৰলৈ মাক আহিছিল আৰু ডাঙৰ কি হৈছে কিয় কান্দিছা বুলি সুধিছিল আৰু তেতিয়া ভাৰ্গৱে চাকৰিটো নহব ওপৰৰ অফিচাৰে নিবিচাৰিলে মই আৰু চাকৰিটোত জইন কৰিব নোৱাৰিম আৰু বিনা কাৰণত তেওঁলোকে সহায় নকৰে ছাৰৰ লগত আৰু এজন আছে দুইজনকে মিলি 1 লাখ টকা দিব লাগিব তেতিয়াহে চাকৰিটো হ'ব বুলি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত ৰাহুল ঘৰলৈ যাব আৰু ভাৰ্গৱ আৰু মাকৰ আগত মাতুৱে যে ৰাহুলৰ ওচৰত আহি দেউতাকৰ হৈ ক্ষমা খুজিছে সেই কথাটো মাক আৰু ভাৰ্গৱৰ আগত ক'ব আৰু তথাপিও তাই কথা গুৰুত্ব দি নিজৰ কথা কৈয়ে গৈ থাকিল আৰু ছাৰে মোক ঘৰলৈ ভাত খাবলৈ মাতিছে আৰু কিবা কথা পাতিব লগা আছে বুলি ক'ব আৰু তেতিয়া মাক আৰু ভাৰ্গৱে জোৰ কৰি মাতুহঁতৰ ঘৰলৈ ৰাহুলক পঠাব এতিয়া বাৰু মাকৰ কথা মতে ৰাহুল মাতুহঁতৰ ঘৰলৈ যাবনে দেখিবলৈ পাব আজিৰ খণ্ডত ইফালে আকৌ মাকে ভাৰ্গৱক চাকৰিত পইচা দিবৰ কাৰণে মাকৰ চেইনডাল বিক্ৰী কৰিবলৈ দিব আৰু তেতিয়া ভাৰ্গৱে নলোৱা দেখি এইডাল চেইন বিক্ৰী কৰি যদি পইচাখিনি দিলে তোৰ চাকৰিটো হয় তেতিয়াহ'লে তোৰ পৰিয়ালটোক ঘূৰাই পাবি আৰু এনেকুৱা চেইনো কিনিব পাৰিবি বুলি ক'ব আৰু তেতিয়া মাকৰ পৰা চেইনডাল লৈ মাকক খাপতি ধৰা দেখিবলৈ পাব আপোনালোকে জীবন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।